নমস্কাৰ বন্ধুসকল, সুস্মিতাৰ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে কেনেধৰণৰ ৰেচিপি লৈ আনিছোঁ সকলোবিলাক বনাওঁতে ক'মগৈ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ অহা ৰেচিপিটো হৈছে হোৱাইট চিকেন। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ হোৱাইট চিকেন বনাম, কিন্তু এইটো হোৱাইট চিকেন খাই বহুতে ভাল পায় আৰু বহুতে ভাল নাপায়, মানে বস্তুটো যে বগা হৈ যায় সেইকাৰণে কিছুমানে খাবলৈ অলপ বেয়া পায়। কিন্তু আজিনো মই কেনেদৰে বনাওঁ তাকে আজি আপোনালোকক অলপ দেখাওঁ। এয়া মই ফাৰ্ষ্টতে নিমখ দি ল'লোঁ আৰু এতিয়া মই দিছোঁ দৈ, আৰু এইটো মই আমুল দৈ ইউজ কৰিছোঁ। আমুল দৈটো খাই বিৰাট ভাল লাগে। আপোনালোকে যদি আমুল দৈ ইউজ কৰা নাই তেনেহ'লে ইউজ কৰি চাবচোন, সঁচাকৈ বহুত ভাল লাগে, টেষ্টটো বেলেগ হয় আমুল দৈ অকণমান। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি সানি পেলাই আধা ঘণ্টাৰ মানৰ কাৰণে মই ঢাকি পেলাই ধুনীয়াকৈ থৈ দিম। তাৰপিছতে মই কেনেদৰে বনাওঁ দেখাম একেবাৰে। বন্ধুসকল, এতিয়া মই আধা ঘণ্টাৰ পিছত আহি গ'লোঁ চিকেনটো বনাবৰ কাৰণে, আৰু মই এতিয়া এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পাছতে মই ইয়াত এতিয়া ৰিফাইন তেল ইউজ কৰিছোঁ। ইয়াত কিন্তু মিঠাতেল ইউজ নকৰিব, যিহেতু আমি হোৱাইট চিকেন বনাই আছোঁ সেইকাৰণে ৰিফাইন তেল ইউজ কৰিব লাগে। তেলটো মই নিজৰ প্ৰয়োজন মতে দি লৈছোঁ, আপোনালোকেও নিজৰ প্ৰয়োজন মতে তেলটো দি ল'ব। তাৰপিছতে মই কেনেদৰে বনাওঁ সকলো আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে মোৰ ভিডিঅ'টো চাই। এতিয়া তেলটো গৰম হোৱাৰ লগে লগে মই ইয়াতে এতিয়া পিঁয়াজ এড কৰি দিছোঁ। পিঁয়াজটো মই সৰু সৰুকৈ মানে কাটি লৈছিলোঁ, আপোনালোকেও ঠিক তেনেদৰে পিঁয়াজটো কাটি ল'ব। তাৰপিছতে এতিয়া মই পিঁয়াজখিনি অলপ টাইমৰ কাৰণে লৰাই ল'ম। পিঁয়াজখিনি যেতিয়ালৈকে গল্ডেন কালাৰটো নহয় তেতিয়ালৈকে মই পিঁয়াজখিনি ভাল ধৰণে লৰাই থাকিম, আৰু পিঁয়াজখিনি যেতিয়া গল্ডেন কালাৰ হয় তেতিয়াহে খাবলৈ টেষ্টটো ধুনীয়া উঠে। পিঁয়াজ যিমানেই ভাজিব সিমানেই খাবলৈ ভাল হ'ব। আৰু এতিয়া মোৰ পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গৈছে, সেইকাৰণে মই এতিয়া আদা নহৰু পেষ্ট দি দিছোঁ। মই এইটো কিনা পেষ্ট ইউজ কৰিছোঁ, আপোনালোকে খুন্দি পেলাই দি দিব পাৰিব। মই কিনা পেষ্ট আছিলে কাৰণে মই কিনা পেষ্টে আদা নহৰু দি দিলোঁ। তাৰপিছতে এতিয়া আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, যিহেতুকে কেঁচা গোন্ধ থাকিলে মানে খাবলৈ ভাল নহ'ব, সেইকাৰণে আমি কেঁচা গোন্ধটো যোৱালৈকে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। আৰু মই বনাই যাম আৰু আপোনালোকক দেখাই যাম। আৰু মই লং আৰু ইলাচিও দি দিছোঁ, আপোনালোকে এইকেইটা তেলতে দিব। মোৰ তেলত দিবলৈ থাকি গৈছিলে কাৰণে মই এতিয়া এড কৰিছোঁ, কিন্তু আপোনালোকে তেলত এইখিনি ফাৰ্ষ্টতে লং ইলাচি ডালচেনি এইবিলাক দিব, তাৰপিছতহে পিঁয়াজ দিব। আৰু এতিয়া মোৰ যিহেতুকে আদা আৰু নহৰু কেঁচা গোন্ধ গৈছে, মই ইয়াতে এতিয়া যিখিনি মই চিকেন মেৰিনেট কৰি থৈছিলোঁ সেইখিনি মই ইয়াতে এড কৰি দিছোঁ। আৰু মই এতিয়া ভাল ধৰণে এইখিনি অলপ টাইম এনেদৰে লৰাই ল'ম। বেছি টাইমৰ কাৰণে এইখিনি লৰাব নালাগে, ধুনীয়াকৈ পিঁয়াজ আৰু মানে আদা নহৰু মছলাটো সোমোৱালৈকে ধুনীয়াকৈ লৰাই ল'লে হ'ব। আৰু মই ইয়াতে আগতে একো মছলা ইউজ কৰা নাছিলোঁ, অকল নিমখ আৰু মই দৈ দি পেলাই মই মঠি পেলাই আধা ঘণ্টাৰ কাৰণে থৈ দিছিলোঁ, যিহেতুকে এইটো মই হোৱাইট চিকেন বনাই আছোঁ। আৰু এতিয়া ধুনীয়াকৈ অলপ টাইম লৰাই লোৱাৰ পাছতে মই এইখিনি অলপ টাইমৰ কাৰণে ঢাকি পেলাই থৈ দিম। তাৰপিছতে মই কেনেদৰে বনাওঁ আপোনালোকক দেখাইছোঁ। চিকেনটো পাই 10-15 মিনিটৰ পাছত চাবলৈ আহিছোঁ, চাই পেলাই অকণমান লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে এড কৰি দিম কাজুৰ পেষ্টটো। মই কাজুৰ পেষ্টটো এড কৰি দিছোঁ। এই কাজুটো মই 10 মিনিটৰ আগত তিয়াই থৈছিলোঁ, তিয়াই পেলাই মই সুন্দৰকৈ এটা পেষ্ট বনাই লৈছিলোঁ, আৰু পেষ্টটো বনোৱাৰ পাছতে ইয়াতে এড কৰি দিছোঁ। আৰু আজি মই আপোনালোকক কেনেদৰে বনাম আৰু ইয়াত কি মানে এড কৰি যাম সকলোবিলাক বনাই থাকোঁতে দেখাই যাম, সেইকাৰণে মই আপোনালোকক আগতে দেখাই লোৱা নাছিলোঁ। আজি মই চিকেনটো বনাবৰ কাৰণে কি লৈছোঁ, আৰু আজি মই চিকেনটোত একেবাৰে পানী এড নকৰোঁ, এনেদৰে মই বনাই যাম, কাৰণ মই কাজুত পানী দি থৈছিলোঁ, সেইকাৰণে মোৰ অকণমান চিকেনটো জুলীয়া টাইপৰ হৈ গৈছে, দেখিছেনে। আৰু তো কিবাকিবি দিবলৈ আছে, কি দিওঁ সকলো দেখাই যাম, আপোনালোকে ভিডিঅ'টো চাই যাওক। চিকেনটো অলপমান এনেদৰে লৰোৱাৰ পাছতে এতিয়া মই ঢাকি পেলাই থৈ দিম। এতিয়া মানে ধুনীয়াকৈ চিকেনটো অলপ টাইম সিজালৈকে এনেদৰে মই ঢাকি পেলাই থৈ দিম। মই অলপ দেৰি পাছত আহি পেলাই মই চাম সেই চিকেনটো সিজিছেনে নাই সিজা। অকল মোৰ চিকেনটো অকণমান সিজা নিচিনা লাগিছে, মই অকণমান
ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াতে মই এতিয়া মেইন বস্তুটো এড কৰি দিছোঁ, সেইটো হৈছে ক্ৰীম। এইটো মই আমুল ক্ৰীমটো ইউজ কৰিছোঁ আৰু আমুল ক্ৰীমটো খাই বিৰাটেই ভাল লাগে, বহুত এটা টেষ্টি আছে আমুল ক্ৰীমটো। আৰু মই ইয়াতে চিকেনখিনিৰ একদম মেইন বস্তুটোৱে হৈছে ক্ৰীম, সেইকাৰণে মই ক্ৰীমটো এড কৰি দিছোঁ। আৰু ক্ৰীমটো এড কৰাৰ পাছতে দেখিছেনে একদম চিকেনটো কালাৰ কেনেদৰে একদম সলনি হৈ গৈছে, পূৰা একদম হোৱাইট হৈ গৈছে আৰু একদম দেখি খাবলৈ মন গৈছে নহয় জানো। বহুতে ভাল নাপায় বাৰু, যিসকলে ভাল পায় তেওঁলোকৰ চাগে খাবলৈ মন গৈছে আৰু মোৰো মন গৈছে। একদম কালাৰ দেখি পেলাই বিৰাট ধুনীয়া লাগিছে কালাৰটো দেখি, আৰু এনেকৈ হোৱাইট বস্তু দেখি পেলাই বহুত ভাল লাগে। এতিয়া মই ঢাকি পেলাই থৈ দিছোঁ, অলপ টাইম সিজিবলৈ দিম। এতিয়া বেছি টাইম সিজিব নালাগে কাৰণ মোৰ অলমষ্ট চিকেন সিজিয়ে গৈছে। তাৰপিছত আপোনালোকক আৰু মই এতিয়া মাজতে দাঙি পেলাই চাইছোঁহি কি ধুনীয়া লাগিছে চাওক, অকণমান শুকাই যোৱা মানে গ্ৰেভি টাইপৰ হৈছে, মানে বেছি টাইম সিজাব নালাগে। ক্ৰীমটো ধুনীয়াকৈ মানে সোমাই যোৱাকৈ ৰাখিলেই হ'ব, সিমানটো জোখৰ ৰাখিলেই হ'ব। আৰু দেখিছে এতিয়া মই ধুনীয়াকৈ একদম গ্ৰেভি টাইপ নিচিনা হৈ গৈছে, একদম হোৱাইট গ্ৰেভি হৈ গৈছে, দেখি বিৰাট ভাল লাগিছে। আৰু গোটেই মানে চিকেনৰ ভিতৰত ক্ৰীমটো ধুনীয়াকৈ সোমাই গৈছে। আৰু মোৰ এতিয়া হ'বই আৰু বেছি টাইম নাই, আৰু এটা প্ৰচেছ আছে। এতিয়া বন্ধুসকল ইয়াতে মই এতিয়া এড কৰি দিছোঁ কচুৰি মেথি, আৰু কচুৰি মেথি দিলে চিকেনটো খাবলৈ বিৰাটেই টেষ্টি হয়, বেলেগ এটা টেষ্ট আহে। আৰু মই ইয়াতে এতিয়া ধুনীয়াকৈ কচুৰি মেথি এড কৰি দিছোঁ। আৰু কচুৰি মেথিটো মই কেঁচাকৈ দিয়া নাইকিয়া, অকণমান মই ভাজি লৈছোঁ। আৰু কেঁচাকৈ দিয়াতকৈ আপোনালোকে যদি কচুৰি মেথিটো ভাজি লয় তেতিয়া খাবলৈ বেছি এটা টেষ্ট আহে, মানে সেইকাৰণে কচুৰি মেথিটো ভাজি ল'লে খাই বেছি ভাল লাগে। আৰু ময়ো সেইকাৰণে অকল এতিয়া মোৰ ধুনীয়াকৈ হোৱাইট চিকেন ৰেডি হৈ গৈছে, আৰু মই গেছটো অফ কৰি দিছোঁ। আৰু আপোনালোকক ফাইনেল কেনেকুৱা হ'ল দেখাই আছোঁ। চাওক বন্ধুসকল, এয়া মোৰ একদম হোৱাইট চিকেনৰ একদম ফাইনেল লুক আপোনালোকক দেখাই দিলোঁ। আৰু দেখিবলৈও ধুনীয়া লাগিছে। আৰু মই এনেই ওপৰতে জলকীয়া কেইটামান দিয়ে গাৰ্নিছ কৰি দিছোঁ। আৰু আপোনালোকৰ বাৰু হোৱাইট চিকেনটো দেখি কেনেকুৱা লাগিছে? মোৰ একদম কালাৰটো দেখি বিৰাট ভাল লাগিছে। আৰু হোৱাইট চিকেন খাবলৈ, হোৱাইট চিকেনটো ভাতৰ লগত খাই ভাল নালাগিব নহয় জানো, সেইকাৰণে মই বনালোঁ চিম্পল পোলাও। আৰু মই পোলাও ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ, যিহেতুকে মই পোলাও ৰেচিপিটো ধুনীয়াকৈ শ্বেয়াৰ কৰি থোৱা আছে। আপোনালোকে যদি মোৰ ভাগত এই পোলাও ৰেচিপিটো চাব বিচাৰিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাকত গ'লে দেখিব পোলাও ৰেচিপিটো, তাতে আপোনালোকে পাই যাব। আৰু পোলাওটো সঁচাকৈ খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে মোৰ নিচিনাকৈ এবাৰ পোলাও বনায়ো খাই চাব, আৰু এবাৰ হোৱাইট চিকেনো বনাই খাই চাব। আৰু মই এতিয়া ধুনীয়াকৈ পোলাওটোতো অলপমান নৰসিংহ পাত দি গাৰ্নিছ কৰি দিছোঁ, আৰু দেখিবলৈ অকণমান ভাল লাগক বুলি। আৰু পোলাওটো দেখি ভাল লাগিছে, মোৰ কিন্তু বিৰাট ভাল লাগিছে, আৰু খাবলৈও দুইটা বিৰাটেই টেষ্টি হৈছিলে। ঠিক আছে, আজিলৈ আহিছোঁ, টাটা বাই বাই। আকৌ বেলেগ এটাৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ।